নেকি পথাৰ ওই পাঠো দে হেল্ল' এভৰিৱান কি খবৰ আপোনালোক সকলোৰে আজি আহি গ'লো এটা নতুন এটা ভ্লগ লৈ পেলাই আৰু আজি আপোনালোকক ক'ব গৈ আছোঁ যে এটা আইটিনেৰী একচুৱেলি এইটো মেচুকা ট্ৰিপৰ এটা আইটিনেৰী আপোনালোকক ক'বলৈ গৈ আছোঁ আৰু আজি ফাৰ্ষ্ট ডে হয় আমাৰ মেচুকা ট্ৰিপৰ আৰু আজি আমি আহি পালোহি সন্ধিয়া 6টা বজাত আৰু আহি পাই পেলাই আজি ফাৰ্ষ্ট ডে আমি ৰৈছোঁ আলো নামৰ এখন টাউনত আৰু আলোৰ পৰা কাইলৈ আৰ্লি মৰ্ণিং আমি ওলাই পেলাই মেচুকাৰ কাৰণে যাত্ৰা কৰিম আৰু হে পূৰা একদম টায়াৰ্ড হৈ আছোঁ মানে মই একদম ৰাতিপুৱা 6টা বজাৰ পৰা আহি সন্ধিয়া 6টালৈকে মানে টোটেল 12 ঘণ্টা মই জাৰ্ণি কৰি আহি পেলাই আজি আলো পাইছোঁ একচুৱেলি মোৰ বাকী লগৰখিনি মানে মোৰ হাজবেণ্ড লগতে আৰু এটা কাপল আমাৰ ফ্ৰেণ্ড তেওঁলোকে ডিব্ৰুগড়ৰ পৰা মোক জইন কৰিলে গতিকে ডিব্ৰুগড়ৰ পৰা আমি ওলালোঁ অলমষ্ট 12:30মান বজাত দুপৰীয়া আৰু ইয়াত আহি পালোহি 6টামান বাজিলে মাজত আধা ঘণ্টামান আমাৰ ILP বনাওঁতে খৰচ হ'ল ILP বনাইছিলোঁ আমি লিকাবালিত আৰু কৈ দিছোঁ আমি ৰুটটো আমি আহিছিলোঁ যে ডিব্ৰুগড় হৈ পেলাই চিলা পথাৰ হৈ লিকাবালি সেইটো ৰুটত আহিছোঁ আৰু আলোত আমি আছোঁ দ্য ৱেষ্ট নামৰ এখন হোটেলত যিহেতু আমি জাষ্ট ৰাতিটো থাকিম কাইলৈ ৰাতিপুৱা আকৌ আৰ্লি মৰ্ণিঙতে আমি ওলাব লাগিব গতিকে বহুত বেছি এটা মানে হোমষ্টে লোৱা নাই আৰু হোটেল এখন ল'লোঁ গতিকে ইমান বেয়াও নহয় ঠিকে আছে ঠিক ঠাক আৰামছে থাকিব পাৰি ৰাতিটো গতিকে আলো টাউনতে পাইছোঁ বহুত হোটেল আছে ইয়াত মানে থকাৰ কাৰণে কোনো প্ৰব্লেম নাই গতিকে এখন হোটেল ল'লোঁ লৈ পেলাই ওচৰতে আছিলে এখন নাগা কিটচেন তাতে খাই মেলি আৰু সন্ধিয়া আজৰি হৈ এতিয়া আমি শুই যাম 9টা বাজি গৈছে হেল্ল' এভৰিৱান গুড মৰ্ণিং এতিয়া বাজিছে 5:15 ৰাতিপুৱা আৰু আজি হৈছে আমাৰ মেচুকা ট্ৰিপৰ ডে 2 আৰু এতিয়া আমি যাবলৈ লৈছোঁ আলোৰ পৰা মেচুকালৈ আৰু এতিয়া যদি আমি একচুৱেলি 5টাত ওলোৱা কথা আছিলে 5টাত ওলালেহে আমি বোলে 3টা-4টামান বজাত পামগৈ মানে সেইকাৰণে আমি আৰ্লি মৰ্ণিং ওলাব লগা হৈছে তো 5:15 হ'ল মেবি 5:30 পাছত আমি ওলাম আৰু ঘোঁৰাটো লৈ পেলাই গুচি যাওঁ নি মেচুকালৈ ঘোঁৰাটো গৈ থাকে এইফালে ইমান ধুনীয়া নাজাৰা এই আমি আহি আছোঁ ডাৱৰৰ মাজে মাজে ৰাস্তাটো মাজে মাজে অলপমান বেয়া বনাই আছে কিন্তু এতিয়ালৈকে ব্লক পোৱা নাই আজি 9:30লৈকে মানে থাকিব চাগে ব্লক সেইখিনি পাৰ হৈ আহিলোঁ আমি মাজে মাজে বহুত ডেঞ্জাৰ ৰোড কালি আলোলৈকে বহুত মজা ৰাস্তা আছিলে ন আজি মানে এনেকুৱা আৰু 50% মান ভাল 50% মান বেয়া সেনেকুৱাহে হ'ব ৰাস্তা এইটো আমি পাওঁ আমি শুনিবও পাওঁ ক'বও পাৰোঁ আৰু ফাইনেলি আমি সেই যোনটো কাৰণে ভয় খাই আছিলোঁ সেই ব্লকটো গৈ পেলাই পালোঁ আৰু তাতে আমি 2 ঘণ্টা পূৰাপূৰি ফচিব লগা হ'ল হেল্ল' এভৰিৱান আহি পাই গ'লোহি মেচুকা 2 দিন পূৰা ট্ৰেভেল কৰি কালি মৰ্ণিং 6টা বজাতে মই ওলাইছোঁ ঘৰৰ পৰা আৰু আজি এতিয়া ইভিনিং আহি পেলাই 6টা বজাত আহি আমি মেচুকা পাইছোঁহি আৰু ফাইনেলি পালোহি আৰু বম ঠাণ্ডা এতিয়া এয়া ব্লেংকেটৰ তলত সোমাই আছোঁ এটা ৰুম ল'লোঁ এটা বহুত ধুনীয়া এটা কটেজ লৈছোঁ কাইলৈ দেখাম আপোনালোকক নেক্সট ভিডিঅ'ত মানে দেখাম আৰু হোমষ্টেটো কেনেকুৱা ক'ত আছে কেনেকুৱা বহুত ধুনীয়া মানে একদম উডেন হয় আৰু এনেকুৱা তাৰপিছতে বাকী ডিটেইলছখিনি মই ক'ম সেই কথাটো কওঁ যে আজি আমি আহিলোঁ মৰ্ণিং আলোৰ পৰা ৰাতিপুৱা 5:30 আহিছোঁ আহি পেলাই এতিয়া পাইছোঁ সন্ধিয়া 6টা বজাত যে মই ক'ম যেন এতিয়া যে যদি মেচুকা প্লেন কৰে প্লিজ এতিয়া নাহিব দেই ইমানেই ৰাস্তাৰ কণ্ডিশ্যন বেয়া আলোলৈকে মানে বহুত ভাল একদমেই প্ৰব্লেম নাই কিন্তু যেতিয়া ইয়াৰ পৰা আহিম নহয় আলোৰ পৰা 182 কিলোমিটাৰ হয় তাৰে খুব বেছি মানে 80 কিলোমিটাৰছমান ঠিক আছে 100 কিলোমিটাৰ ৰাস্তা মানে একদম ভগৱানৰ নাম লৈ আহিছোঁ আৰু আজি যেনে তেনে আৰু মানে মুড চুড বেয়া হৈ গৈছিলে কেতিয়া পাম এনেকুৱা নিচিনা অৱস্থা লাগিছে আৰু যদি আহিব আছে আপোনালোকৰ কমচে কম 2-3 বছৰ পাছত আহক ৰাস্তা মানে পূৰা টিপ টপ হৈ যাব তেতিয়া একচুৱেলি আগৰ যোনটো ৰাস্তা আছিলে সেইটো ৰাস্তা এতিয়া ক'ৰবাত বন্ধ কৰি মানে নতুনকৈ ৰাস্তা উলিয়াইছে তো গোটেই ৰাস্তাটো নতুন মানে একদম
কি ক'ম মানে একদম পথাৰৰ নিচিনা অৱস্থা ক'ৰবাত মানে কাটিবলৈ জেগা নাই একদম পানী তাতে দুদিনৰ আগত বৰষুণ হ'ল অলপমান বৰষুণ হোৱাৰ কাৰণে গোটেই ঠায়ে ঠায়ে মানে পানী জমা হৈ মানে কেনেকৈ যে আহিছোঁ নহয় নাহো লাগি গৈছে মানে চ' আপোনালোকে যদি প্লেন কৰে কি কৰিব অলপ দিন ৰৈ মেলি 2-3 বছৰ পাছত একদম টিপটপ ৰাস্তা পাব মই টাৱাং যাওঁতে 7-8 বছৰ আগত টাৱাং গৈছোঁ নৰ্থ ছিকিম গৈছোঁ তেতিয়াও মানে এনেকুৱা ৰাস্তা পোৱা নাই দেই আজি যিটো কণ্ডিশ্যনত আহিলোঁ মানে এইবোৰ ৰাস্তাৰ কণ্ডিশ্যনটো কেনেকুৱা ইমান বেয়া বুলি নহ'লে ইমান ৰিক্স লৈ পেলাই নগ'লেও বাৰু যি কি নহওক গৈ পোৱাৰ আপোনালোকৰ মন প্ৰাণ একেবাৰে ভৰি যাব ডে 3 দিনাখন আপোনালোকে ফুৰি ল'ব দাৰ্জিলিং তাৰপাছতে আৰু মেচুকাৰ লোকেলখিনি আৰু যদিহে পাৰে ট্ৰেকিং এটাও কৰি ল'ব পাৰে আমিও কৰিছিলোঁ আৰু ডে 4 দিনাখন আপোনালোক গুচি যাব একদম বৰ্ডাৰ এৰিয়া ফালে চাইনা বৰ্ডাৰৰ ফালে আৰু তাৰ নেক্সট দুদিন আকৌ আপোনালোকক ৰিটাৰ্ণ হওঁতে লাগিব গতিকে টোটেল 6 দিন আহাৰ ৰাস্তাটো একেই প্ৰথমে আললৈকে আহিব লাগিব আলৰ পৰা আকৌ আপোনালোক নিজৰ ডেষ্টিনেশ্যনলৈ ঘূৰি আহিব তো গতিকে সেই 6 দিনৰ এটা ট্ৰিপ লৈ আপোনালোক মেচুকা যাব পাৰে আৰু বাকী আৰু নেক্সট যোনটো ভিডিঅ'ত সেই গোটেইখন মই ক'ত ফুৰিলোঁ কেনেকৈ থাকিলোঁ ক'ত থাকিলোঁ গোটেই হোমষ্টে গোটেই ডিটেইলছখিনি দিম এইটো একচুৱেলি জাষ্ট এটা আইটিনেৰীৰ কাৰণে বনাইছিলোঁ আৰু মেইনলি মই ৰাস্তাৰ কথা ক'বলৈ এই ভিডিঅ'টো বনাইছিলোঁ গতিকে চাই থাকক মোৰ নেক্সট ভিডিঅ'টো য'ত আপুনি সম্পূৰ্ণ মেচুকাখন ধুনীয়াকৈ দেখিবলৈ পাব